নমস্কাৰ নমস্কাৰ তোমালোকৰ ভালনে ভাল এইকেইদিন তোমালোকে পঢ়া শুনা কৰি আছানে নাই আছো পঢ়া শুনাৰ বাহিৰে আৰু কি কৰিছা গান গাইছো ডান্স কৰিছো আৰ্ট কৰিছো আৰু খেলিছো হয় নেকি আৰু মায়া তুমি কি কৰিছা মই পঢ়িছো খেলিছো গান গাইছা বাৰু কোৱাচোন তোমালোকে এইকেইদিন সাধু শুনিছানে নাই শুনিছা কোনে কৈছে বাৰু সাধু দেতা কৈছে ককা কৈছে মায়ে কৈছে আৰু তোমাক দেতা কৈছে মায়ে কৈছে আৰু দেতা কৈছে বেছ ভাল বাৰু কোৱাচোন এই যে তোমালোকে সাধুবোৰ শুনিছা এই জীৱ জন্তু বা চৰাই চিৰিকটিৰ সাধু শুনিছানে নাই শুনিছো কোৱাচোন নাম কোৱা বুদ্ধিয় কাউৰী লোভিয়া কুকুৰ দুই বন্ধু আৰু ভালুক বান্দৰ আৰু ঘৰিয়াল বেছ তাৰমানে তোমালোকে জীৱ জন্তু আৰু চৰাই চিৰিকটিৰ সাধু কথাও শুনিছা তাৰমানে তোমালোকে সাধু শুনিবলৈ ভাল পোৱা ঠিক আছে আজি তেনেহলে মই তোমালোকক এটা জীৱ জন্তুৰ সাধু কথাকে কম তোমালোকে কিন্তু ভালদৰে মনোযোগ দি শুনিবা কিয় মনোযোগ দি শুনিব লাগিব সাধুটো তোমালোকে বুজি পাব লাগিব আৰু সাধুটোৰ শেষত তোমালোকক মই কেইটামান প্ৰশ্ন কৰিম তোমালোকে উত্তৰ দিব লাগিব হ'বনে হ'ব ঠিক আছে তেনেহলে শুনা এদিন এখন হাবিত এটা সিংহই দুপৰীয়া পৰত শুই আছিল মানে টোপনি মাৰি আছিল কোনে শুই আছিল সিংহই ক'ত শুই আছিল এখন হাবিত সেই সময়তে কি হ'ল এটা নিগনি আহি সিংহটোৰ ওচৰ পালে আৰু সিংহটোক কিবা বস্তু বুলি ভাবি নিগনিটোৱে কি কৰিলে সিংহটোৰ গাৰ ওপৰত উঠি খেলা কৰিব ধৰিলে মানে খেলিবলৈ ধৰিলে এবাৰ ইফালে যায় আনবাৰ সেইফালে যায় এনেকৈ থাকিলে এনেকৈ থাকোঁতে কি হ'ল সিংহটোৱে টোপনিৰ পৰা সাৰ পালে আৰু সাৰ পাই সিংহটোৰ বিৰাট খং উঠি গ'ল নহয় আৰু খং উঠি কি কৰিলে নিগনিটোক থাপ মাৰি ধৰি গৰ্জনি মাৰি ক'লে হেৰ নিগনি তই মোৰ কিয় কেঁচা টোপনি ভাঙিলি তোক মই আজি সোধাই নেৰো তোক মই মাৰি পেলাম তেতিয়া নিগনিটোৰ ভয় লাগিবনে নালাগে লাগিব নিগনিটোৱে ভয় খালে আৰু ভয় খাই কি ক'লে নাই মহাৰাজ মোক নামাৰিবা মহাৰাজ মোৰ ভুল হৈ গ'ল আজিৰ পৰা এনেকুৱা কাম মই কেতিয়াও নকৰোঁ মহাৰাজ মোক ক্ষমা কৰা মহাৰাজ মোক ক্ষমা কৰা নাই সিংহৰ আকৌ খং উঠিল সিংহই তেতিয়া কি ক'লে নাই তোক মই আজি মাৰি পেলামেই তোক মই মাৰি পেলাম তই মোৰ ইমান ধুনীয়া টোপনিটো ভাঙি পেলালি নাই তোক মই সোধাই নেৰো তেতিয়া নিগনিয়ে আকৌ ক'লে নাই মহাৰাজ মোক নামাৰিবা মহাৰাজ মোক মাৰিলে মোৰ পৰিয়ালটো মৰি থাকিব মহাৰাজ মোক নামাৰিবা মোক আজি যাবলৈ দিয়া মহাৰাজ তেতিয়া সিংহই কি ক'লে আকৌ সিংহই ক'লে নাই তোক কোনো পধ্যে যাব দিয়া নহয় তেতিয়া নিগনিয়ে আকৌ ক'লে মহাৰাজ আজি মোক যাবলৈ দিয়া তোমাকো কেতিয়াবা মই বিপদত সহায় কৰিম মই সঁচাকৈয়ে কৈছোঁ তোমাকো মই কেতিয়াবা বিপদত সহায় কৰিম নিগনিৰ এনেকুৱা কথা শুনি সিংহৰ বিৰাট হাঁহি উঠি গ'ল আৰু হাঁহি উঠি কি ক'লে কি ক'লি তোৰ নিচিনা সামান্য প্ৰাণী এটাই মোক সহায় কৰিবি নাই তোক মই মাৰি পেলাম তেতিয়া নিগনিটোৱে আৰু বেছি ভয় খালে আৰু ভয়তে পেপুৱা লাগি বেচেৰাই কি কৰিলে কান্দি ক'বলৈ ধৰিলে নাই মহাৰাজ মোক মাত্ৰ এবাৰ ক্ষমা কৰি দিয়া মই আৰু এনেকুৱা কাম কেতিয়াও নকৰোঁ মোক মাৰিলে মোৰ ল'ৰা ছোৱালীকেইটা মৰি থাকিব মোক যাবলৈ দিয়া মহাৰাজ মোক যাবলৈ দিয়ে এনেদৰে নিগনিটোৱে কি কৰিলে কান্দিবলৈ ধৰিলে তেতিয়া সিংহৰ মনটো অকণমান কি বেয়া লাগিল আৰু বেয়া লাগি ক'লে যা আজি যা তোক বাৰু মই আজি এৰি দিলোঁ কিন্তু মনত ৰাখিবি আজিৰ পৰা তই যেন এনেকুৱা কাম কেতিয়াও কি নকৰা আজিলৈ তোক মই এৰি দিলোঁ এই বুলি কোৱাত নিগনিয়ে একদম কি কৰিলে হ'ব মহাৰাজ হ'ব আজিৰ পৰা মই এনেকুৱা কাম কেতিয়াও নকৰোঁ এই বুলি কৈ কি কৰিলে একদম নিগনিয়ে একদম মানে কি কৰিলে ভিৰাই লৰা দিলে হয়নে
তাৰ পিছত কি হ'ল 7 দিনমান পিছত কি হ'ল সেই হাবিখনতে এজন চিকাৰীয়ে কি কৰিলে সিংহটো ধৰাৰ বাবে এখন জাল পাতি থলে তোমালোকে চিকাৰীৰ নাম শুনিছানে নাই শুনিছো এই যে চিকাৰী বিলাকে জীৱ জন্তু চিকাৰ কৰে চৰাই চিৰিকটি হয়নে হয় এই কি কৰিলে হাবিখনত চিকাৰীয়ে কি পাতি থলে এখন জাল পাতি থলে কাক ধৰাৰ কাৰণে সিংহটো ধৰি কি হ'ল হয় চিকাৰীয়ে জাল পতাৰ পিছতে কি হ'ল সিংহটো জালত ফচি গ'ল হয়নে এতিয়া বেচেৰাটোৱে জালত পৰি একদম ককবকাই আছে কি কৰে কি নকৰে হয়নে পাছত এনেদৰে যিমানে সি জালখনৰ পৰা মানে ওলাই আহিব খোজে সিমানে মেৰ পাক খায় হয়নে সিমানে পাক লাগি যায় কি হ'ল জালত সি পুৰা মেৰ খাই গ'ল তেতিয়া সিংহটোৰ খুব ভয় লাগিল কিয় ভয় লাগিছে কোৱাচোন তোমালোকৰ কোনোবাই ক'ব পাৰিবানে মৰি যাব বুলি আৰু কোনে মাৰি পেলাব বুলি চিকাৰীয়ে হয় চাই তুমি পাইছানে বুজি কিয় ভয় খাইছিল চিকাৰীয়ে মাৰিব বুলি হয়নে তাৰ পাছত কি হ'ল এনেদৰে টনা আজোৰা কৰি থাকোতে সিংহৰ ভাগ্য ভাল সেই সময়তে কি হ'ল সেই যে নিগনিটো মনত আছেনে তোমালোকৰ নিগনিটোক যে এৰি দিছিলে সেই নিগনিটো আহি পালে আৰু নিগনিটোৱে আহি ওচৰলৈ গৈ চালে যে সি চিনি পাইছে নিগনিটোৱে সিংহটোক এদিন যে এৰি দিছিল তাক হয়নে মাৰিব খুজু এৰি দিছিল মনত আছেনে নাই পাছত নিগনিটোৱে সিংহটোৰ অৱস্থা দেখি ক'লে মহাৰাজ তুমি চিন্তা নকৰিবা তোমাক মই এতিয়াই ইয়াৰ পৰা মুক্ত কৰিম ক'ৰ পৰা জালখনৰ পৰা তাৰ পিছত কি কৰিলে নিগনিয়ে গোটেই জালৰ গাঁঠিবোৰ কি কৰিলে কুটি কুটি চিঙি দিলে হয়নে আৰু দিয়াৰ পিছত কি হ'ল সিংহটো অলপ পিছত কি হৈ আহিল মুকলি হৈ আহিল সিংহৰ কিন্তু কি লাগিল বৰ ভাল লাগিল আৰু বৰ ভাল লাগি কি কৰিলে নিগনিটোক কি কৰিলে সাবটি মাৰি ধৰিলে আৰু খুব ভাল পালে আৰু ক'লে নিগনি তই আজিৰ পৰা চিন্তা নকৰিবি তই ইমান ভাল কাম কৰিলি তইহে আচলতে মোৰ জীৱনটো কি আজি বচালি হয়নে তই যে কৈছিলি এদিন যে মোৰ জীৱনটো এদিন ৰক্ষা কৰিবি সঁচাকৈয়ে ৰক্ষা কৰিলি গতিকে তই আজিৰ পৰা একো চিন্তা কৰিব নালাগে সিংহ এতিয়া ভাল পোৱা হ'ল নিগনিটো হয়নে আৰু কৈছে কি যে আজিৰ পৰা তই সদায় এইখন হাবিলৈ আহিবি খেলা ধূলা কৰিবি ৰং ধেমালি কৰিবি আৰু পাৰিলে ময়ো তোৰ লগত মাজে মাজে খেলা ধূলা কৰিম কোনে কৈছে এনেকৈ সিংহই নিগনিক কৈছে কিয় কৈছে সেই যে নিগনিটোৱে যে এতিয়া সিংহটোক হয়নে ৰক্ষা কৰিলে যে হয় তাৰ পিছত সিদিনাৰ পৰা কি হ'ল সিংহ আৰু নিগনি দুয়ো বন্ধু নিচিনা হ'ল আৰু মাজে মাজে কি কৰে দুয়ো তাতে খেলা ধূলাও কৰে এতিয়া সাধুটো শুনি তোমালোকে ভাল পাইছানে পাইছা সাধুটো বুজি পাইছানে নাই বাৰু কোৱাচোন এতিয়া মই যাক প্ৰশ্ন কৰোঁ সিয়ে ক'বা হা এতিয়া ছায়া তুমি কোৱাচোন কাৰ টোপনি লাগিছিল কোনে তুমি কোৱাচোন মায়া কোনে সিংহটোৰ কেঁচা টোপনি ভাঙিছিল ছায়া তুমি কোৱাচোন হাবিত কোনে জাল পাতি থৈছিল সিংহটোক ধৰাৰ বাবে চিকাৰীয়ে তাৰপিছত চিকাৰীয়ে সিংহটো নিব পাৰিলেনে নোৱাৰিলে তাৰমানে তোমালোকে বুজি পাইছা ন এতিয়া এটা কথা তোমালোকক মই সাধু কথাটো কৈছো সাধু কথাটোৰ নামটো কিন্তু মই কোৱা নাই কৈছো জানো এতিয়া কোৱাচোন সাধুটোৰ নাম কি হ'ব পাৰে বেছ দুয়ো জানিছা ন তাৰমানে এই সাধুটোৰ নাম আমি কি দিব পাৰো সিংহ আৰু নিগনি এতিয়া মায়া কোৱাচোন তোমালোকে যদি সাধুটো বুজি পাইছা এতিয়া কোৱাচোন সাধুটো পঢ়ি তোমালোকে কি বুজি পালা সাধুটো পঢ়ি আমি বুজি পালো যে সৰুৱে ডাঙৰক সহায় কৰিব পাৰে বেছ তাৰমানে তোমালোকে সাধুটো এতিয়া ক'ব পাৰিবা ভালদৰে বুজি পাইছা হয়নে এতিয়া শুনা এতিয়া তোমালোকে এটা কাম কৰিবা আজি যিহেতু সময় হ'ল গতিকে অহা পালত তোমালোকে মোক এই সাধুটো কি কৰিব লাগিব ক'ব লাগিব হ'বনে আৰু সাধুত এনেকুৱা সাধু তোমালোকে ঘৰত মা দেউতাৰ পৰা ককা আইতাৰ পৰা কিন্তু শিকি আহিবা আজিলৈ তেনেহ'লে যাওঁ